নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 জুন। ৰাজ্যৰ লাখ লাখ মহিলা হিতাধিকাৰীয়ে লাভ কৰিব ৩,০০০ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা। কোনে কোনে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন? যদি আপোনাৰ চৰকাৰী ঘৰত জিঅ' টেকিং কৰিছে তেতিয়াহ'লে এটা ভাল খবৰ আছে। আৰু আত্মসহায়ক গোটৰ মহিলাসকলে শীঘ্ৰে লাভ কৰিব তেওঁলোকৰ দ্বিতীয় কিস্তি ২৫,০০০ টকা। কিন্তু কৰিব লাগিব গছপুলিৰ লগত এই বিশেষ কাম। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব দালি, চেনি, মিঠাতেল, কিন্তু কৰিব লাগিব আধাৰ কাৰ্ড আপডেট। আৰু ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ বাবে হৈছে এটা ভাল খবৰ, কিয়নো এতিয়া ৪,০০০ টকা লাভ কৰিব প্ৰতিগৰাকী কৃষকে। ইয়াৰ উপৰি ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা খবৰ যুগুত কৰা হৈছে। আৰু খবৰসমূহ নিতৌ এনেদৰে লাভ কৰিবলৈ এতিয়াই ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আমি আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰ মাজলৈ। প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হৈছে। এই উপলক্ষে বিজেপিৰ উদ্যোগত অব্যাহত আছে বিভিন্ন কাৰ্যসূচী। মহানগৰীৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰকত বিশেষ প্ৰদৰ্শনী আয়োজন কৰা হয়। মোদী চৰকাৰৰ বিভিন্ন আঁচনি পদক্ষেপ দাঙি ধৰাৰ প্ৰয়াস কৰা হয়। আৰু অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিজুলী কলিতা মেধিও অংশগ্ৰহণ কৰে এই অনুষ্ঠানটোত। লগতে প্ৰদৰ্শনীত অংশগ্ৰহণ বিজেপিৰ নেতাকৰ্মীৰ শ্বহীদ স্মাৰকৰ চৌহদত প্ৰদৰ্শন কৰা হৈছে চৰকাৰৰ উন্নয়নৰ খতিয়ান। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ, কৃত্ৰিম বানৰ কবলত শিক্ষামন্ত্ৰী অধ্যয়ন কৰা বিদ্যালয়। ৰণোজ পেগুৱে অধ্যয়ন কৰা এখন বিদ্যালয় এতিয়া কৃত্ৰিম বানত। নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় জলমগ্ন হৈ পৰিছে। এজাক বৰষুণতে বুৰিছে বিদ্যালয়খনৰ শ্ৰেণীকোঠা। ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। কৃত্ৰিম বানৰ বাবে ব্যাহত হৈছে পাঠদানো। নাজিৰা পৌৰসভাৰ অৱহেলাৰ বাবেই কৃত্ৰিম বানৰ অভিযোগ উত্থাপন হৈছে। নলা নৰ্দমা পৰিষ্কাৰত গুৰুত্ব নাই পৌৰসভাৰ। জনাইছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কৃত্ৰিম বানৰ কবলত এখন বিদ্যালয়, আৰু বিদ্যালয়খনত অধ্যয়ন কৰিছিল খুদ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। অধ্যয়ন কৰিছিল এই বিদ্যালয়খনত। আৰু নাজিৰা উচ্চতৰ বহুমুখী বিদ্যালয় জলমগ্ন হৈছে। আৰু মাত্ৰ এজাক বৰষুণতে বুৰিছে বিদ্যালয়খনৰ শ্ৰেণীকোঠা। ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ মাজত এতিয়া এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। কৃত্ৰিম বানৰ বাবে ব্যাহত হৈছে আনকি পাঠদানো। নাজিৰা পৌৰসভাৰ অৱহেলাৰ বাবে কৃত্ৰিম বানৰ অভিযোগ উত্থাপন কৰিছে লোকসকলে। জনোৱা হৈছে, পৌৰসভা সভাপতিকো জনোৱা হৈছে স্কুলৰ ফালৰ পৰা। পৌৰসভা আমাৰ এইটো ৱাৰ্ডৰ যিজন ৱাৰ্ড মেম্বাৰ, তেওঁ আমাৰ এছএমইচি মেম্বাৰ। কি নাম তেখেতৰ? গুণ বিকাশ দত্ত, গোবিন্দ দত্ত। এতিয়া আপোনালোকৰ এতিয়া ক্লাছ কৰিব পৰা নাই? হয়, এতিয়া ক্লাছ কেনেকৈ কৰোঁ? গোটেই ল'ৰা ছোৱালী টিকিবুৰিহে পৰীক্ষা পেন চলা, তেনেকৈ ক্লাছ কৰিব লগা হৈছে। আগতে পৰীক্ষাৰ সময়তো পানী হৈছে নেকি? এনেকৈ পৰীক্ষাৰ সময়ত তেনেকৈ পানী হোৱা নাই। যোৱাবাৰ ইউনিট পৰীক্ষাত বৰষুণ হৈছিলে, তেতিয়া কিন্তু ইমান বেছি পানী নহৈছিলে। আপোনালোকৰ কমন ৰুমলৈকে হৈছে নেকি? অঁ, সেইখিনি কমন ৰুমটো ঘূৰি আছে। এতিয়া শিক্ষক সময় কোনো থাকিব নোৱাৰে তাত। কিমান নথি পত্ৰ হেৰি হৈছিল? নথি পত্ৰটো ঠিকেই, কাগজ পত্ৰ গোটেইবিলাক নানা দিগদাৰ হৈ। চিৰাঙৰ কাজল গাঁৱত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। নাবালিকাক যৌন নিৰ্যাতন চলাই ভাইৰেল কৰিলে ভিডিঅ' ভাইৰেল কৰা ৰাকিবুল আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাকিবুল আলীয়ে নিৰ্যাতন চলাইছিল এগৰাকী নাবালিকাক। পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে লম্পট ৰাকিবুল আলীক। আৰু ঘটনা হৈছে চিৰাঙৰ কাজল গাঁৱত এই ঘটনা সংঘটিত হৈছে। নাবালিকাক যৌন নিৰ্যাতন চলাই ভিডিঅ' ভাইৰেল কৰিছে ৰাকিবুল আলী নামৰ এই ধৃত যুৱকজনে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাকিবুলক। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। দবকাৰ যমুনা মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলত পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ। বেদখলকাৰীলৈ জাননী জাৰি কৰিছে প্ৰশাসনে। আৰু ৭ দিনৰ ভিতৰত যাৱতীয় নথি বন বিভাগৰ কাৰ্যালয়ত জমা দিয়া নিৰ্দেশ প্ৰদান কৰিছে। জাননী লাভ কৰিয়েই চিন্তিত হৈ পৰিছে এতিয়া বেদখলকাৰী লোকসকল। আৰু চলিত বৰ্ষৰ জানুৱাৰী মাহতো হোজাই জিলা বন বিভাগে চলাইছিল উচ্ছেদ। ১,০০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰিছিল বনভূমিৰ পৰা। আৰু বেদখলমুক্ত কৰা হৈছিল প্ৰায় ৭৫০ হেক্টৰ বনভূমি। কাগজখন আমাক যেতিয়া আমাৰ দেউতাবিলাক আছিলে, আমাৰ দেউতাক 1971 ইংৰাজীত এটা এলটমেণ্ট দিছিলে ফৰেষ্ট ডিপাৰ্টমেণ্ট আমাক দি পেলাই আমাৰ ইয়াত বহিব দিছিলে। বহাৰ পিছত 1971 ইংৰাজীৰ পৰা আমি চৰকাৰৰ যি আইন আছে চব আইন মানি চলিছোঁ। আৰু আমি কৰণীয়া পালন কৰি গৈ আছোঁ। আমাক য'তে মাতে বাগান কৰিব লাগে বাগান কৰিছোঁ, নাৰ্চাৰী কৰিব লাগে নাৰ্চাৰী কৰিছোঁ। চব কৰি আজিলৈকে মই আহিছোঁ। ইয়াতে এবেকশ্যন যমুনা মৌদাঙ্গাত হৈছে, তেতিয়াও আমাক মাতিছে, আমাক লগত লৈ পেলাই মানুহৰ ঘৰ বাৰী ভাঙিছে, এবেকশ্যন কৰিছে, মই কৰিছোঁ। কৰাৰ পিছত আজি
মানে হেৰি হৈছে এতিয়া মানে আমাক মানে নোটিছ মাৰিব আহিছে যে তোমালোকে অবৈধ এটা নোটিছ দিছে নোটিছৰ ওপৰত লিখিছে অবৈধ কোৱাৰ কাৰণত আমি নোটিছখন গ্ৰহণ কৰা নাই কৈছোঁ ঠিক আছে বাৰু আমাক যদি চৰকাৰে খেদিবলগীয়া হয় অবৈধ বুলি লেখাটো উঠাই দিয়ক আমিতো অবৈধ বহা নাই গতিকে এইটো দুখজনীয়া বিষয় আজি আমি মৰিবলগীয়া হৈছে আমাৰ দেউতাবিলাক মৰিছে আজি ইমান দিন 55 পৰৱৰ্তী আন এক ভয়ংকৰ খবৰ দবকাৰ দীঘল জাৰণিত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ তীব্ৰ অভিযান আৰু এই অভিযানত মাৰণাস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত কালাপানীৰ জমিৰ উদ্দিন আৰিফ আৰু আব্দুল ছাত্তাৰ উদ্ধাৰ হৈছে এটা পিষ্টল মেগজিনসহ 5 জাই সক্ৰিয় গুলী জব্দ কৰিছে এখন পালচাৰ বাইক দুটাকৈ মোবাইল ফোন এটা অতিকে ভয়ংকৰ খবৰ কিয়নো দবকাৰ দীঘল জাৰণিত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী তীব্ৰ অভিযান চলায় আৰু এই অভিযানত মাৰণাস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে আৰু ধৃত কালাপানীৰ জামিৰ উদ্দিন আৰিফ আৰু আব্দুল ছাত্তাৰ উদ্ধাৰ কৰা হৈছে এটা পিষ্টল মেগজিনসহ 5 জাই সক্ৰিয় গুলী জব্দ কৰিছে এখন পালচাৰ বাইক লগতে দুটাকৈ মোবাইল ফোন পৰৱৰ্তী আন এক ভাল খবৰ কিয়নো মহিলা T20 বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ দ্বিতীয়খন জয় মহিলা দলৰ হাতত 95 ৰানত পৰাস্ত হৈছে নেদাৰলেণ্ড আৰু প্ৰথমে বেটিং কৰি 209 ৰান সংগ্ৰহ কৰিছিল ভাৰতে আৰু 17 অভাৰ 3টা বলত 114 ৰানত সমাপ্ত নেদাৰলেণ্ডৰ ইনিংছ ভাৰতৰ স্মৃতি মান্ধানাৰ 74 আৰু শেফালী বাৰ্মাৰ 55 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় বেটে বলে উজলি উঠিল ভাৰতৰ শেফালী বাৰ্মা 3 অভাৰ 2টা বলত 20 ৰান দি 3টা উইকেট দখল কৰে শেফালীয়ে আৰু 74 ৰান কৰা স্মৃতি মান্ধানালৈ প্লেয়াৰ অফ দ্য মেচৰ সন্মান আগবঢ়োৱা